হে ফ্ৰেণ্ডছ, মই প্ৰিয়ম টেকনো ইনফো নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। ত' আজি এটা বহুতেই ইণ্টাৰেষ্টিং এণ্ড ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনৰ ওপৰত আপোনালোকক জনাবলৈ ওলাইছোঁ। চাওক, আপোনালোকে নিশ্চয় বিভিন্ন টাইমত বিভিন্ন ধৰণৰ বস্তু কিনে, আৰু বস্তু কিনাৰ টাইমত যদি আপোনালোকে বস্তুটোৰ সেই লেবেলখন বা পেকেটটো বা কাৰ্টুনটো যদি ভালদৰে লক্ষ্য কৰে, তাত নিশ্চয় দুটা কমন বস্তু দেখা পায়, দুটা ছিগনেল দেখা পায়। এনেকুৱা দুটা ছিগনেল দেখা পায়। এই ছিগনেল দুটা কি হয় বা কিয় দিয়া হয় তাত আপোনালোকে কেতিয়া ভাবি চাইছেনে, মন কৰিছেনে? আৰু সেই চিম্বল বা ছবি দুটাৰ নাম হৈছে, এটাৰ নাম হৈছে বাৰকড আৰু এইটোৰ নাম হৈছে QR কোড। এতিয়া এই বাৰকড বা QR কোড এই বস্তুকেইটা হয় কি? প্ৰতিটো বস্তুৰ পেকেটত দিয়ে কিয় আমাক? ইয়াৰ পৰা আমাৰ কি লাভ হয়? আপোনালোকে যাওক, শ্বপিং মল হওক বা বিভিন্ন ধৰণৰ দোকান, ডাঙৰ ডাঙৰ দোকান হওক, হ'লচেল দোকান হওক, এইবিলাক জেগাত আপোনালোকে দেখিব বস্তুবোৰ বিক্ৰী কৰাৰ আগতে সেই বস্তুবোৰ কিছুমান স্কেনাৰ মেচিনৰ সহায়ত স্কেনিং কৰে। আৰু কেতিয়া ভাবি চাইছেনে আপোনালোকে সেই বস্তুবোৰ স্কেনিং কৰে কিয়? কিনো এনেকুৱা আছে তাত স্কেনিং কৰিব লগা? যিকোনো ডাঙৰ ডাঙৰ শ্বপিং মল, দোকান হওক, অনলাইন চেলিং যিবিলাক ৱেৰ হাউচ আছে, সেইবিলাকত হওক, চবতে চিষ্টেমটো আছে। কিহৰ কাৰণে? চাওক, বাৰকোড এনেকুৱা এটা বস্তু, এনেকুৱা এটা চিম্বল, যিবোৰত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বা ডাটা বা তথ্য সুমুৱাই দিয়া হয়। এটা সেই চিম্বলটোৰ যিটো নিৰ্দিষ্ট চিম্বল দেখা পায় আপোনালোকে, এনেকৈ আঁচ থাকে, মাজে মাজে গেপ থাকে, ব্লেক কালাৰৰ আঁচ থাকে কিছুমান, তাৰ মাজে মাজে হোৱাইট কালাৰৰ গেপ থাকে। তাত কিছুমান ইনফৰমেশ্যন বা তথ্য সুমুৱাই দিয়া হয়, যিবোৰ যেনেকুৱা ধৰক আপোনালোকে টেক্সট মানে আখৰে লিখা যিবোৰ তথ্য, ABCD হ'ব পাৰে, বানান, যিকোনো এটা ৱৰ্ড বা এটা লাইন, এনেকুৱা ধৰণৰ কিছুমান তথ্য তাত সুমুৱাই দিয়ে। আৰু সেইবোৰ কি কৰে, সেই ইমেজটো বা সেই চিম্বলটো এটা মেচিনেৰে স্কেনিং কৰা হয়, যাক কোৱা হয় বাৰকড স্কেনাৰ। আৰু সেই স্কেনাৰ মেচিনটোৰে স্কেনিং কৰাৰ পিছত সেই ইমেজটো বা সেই চিম্বলটোৰ ভিতৰত যিখিনি তথ্য সুমুৱাই দিয়া আছে, ধৰক বস্তুটো কিমান পৰিমাণৰ বস্তু আছে বা কিমান পিচ বস্তু আছে, বস্তুটোৰ চাইজ কিমান, বা টাইপ কেনেকুৱা, কোৱালিটি কেনেকুৱা, সেইখিনি গোটেই তথ্যখিনি কি হয়, ডাইৰেক্ট আপোনাৰ ৰিচিভ কৰিব পাৰে, কালেক্ট কৰিব পাৰে, বা যদি কম্পিউটাৰটোৰ লগত কানেকশ্যন আছে, কম্পিউটাৰত ডাটাখিনি আহি যায়। চ' সেইটো কিহৰ কাৰণে কৰে? চাওক, বৰ্তমান এনেকুৱা যিবোৰ ডাঙৰ ডাঙৰ শ্বপিং মল আছে, হ'লচেলাৰ দোকান আছে, কিমান হাজাৰ হাজাৰ লাখ লাখ টকাৰ বস্তু বিক্ৰী কৰে এদিনৰ ভিতৰতে। চ' এজন মানুহে যদি প্ৰতিটো বস্তুৰে এনেকৈ দামবিলাক চাই কিমান কোৱান্টিটি আছে, চাইজ কিমান, এইবিলাক চাই কম্পিউটাৰত টাইপিং কৰিব লগা হয়, কিমান টাইম গুচি যাব। আৰু বহুত ক্ষেত্ৰত একুৰেট নহ'বও পাৰে। জানে আপোনালোকে দোকান এখনত কিমান ভিৰ হয় বা শ্বপিং মল এখনত কিমান ভিৰ হয়, গতিকে বহুত ক্ষেত্ৰত একুৰেট ডাটাটো তাত পুট কৰা বা লোৱা নহ'ব পাৰে। চ' এই বস্তুটোৰে কি হয়, যেতিয়া আপোনালোকে বাৰকোড এটা ইউজ কৰিব, তাত একুৰেট ডাটা কম সময়ৰ ভিতৰত ইউজ কৰিব পাৰে। আপোনালোকে যিকোনো বস্তু চাওক, মই কেইটামান বস্তু দেখুৱাম আপোনালোকক। চাওক, এইটো এটা বহী, এই বহীটোৰ পিছফালে যদি আপোনালোকক দেখুৱাম, এইটো দেখিছে, এইটো বাৰকোড। এনেকুৱা যিকোনো বস্তু চাব পাৰে আপোনালোকে। ধৰক এইটো এটা লাইট, এই লাইটটোৰ পিছফালে চাওক, এইটো এটা বাৰকোড। এনেকুৱা যিকোনো বস্তু, কেৱল বহি বা লাইটটো বুলি নহয়, এই এক পেকেট, এইটো এটা জেলিৰ পেকেট, এই জেলিৰ পেকেটটোৰ পিছফালে দেখুৱাইছোঁ আপোনালোকক। চাওক, এইটো এটা বাৰকোড, আৰু চাইডত যিটো আছে এইটো হ'ল QR কোড। QR কোডৰ বিষয়ে মই কৈ আছোঁ পিছত। এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দেখিবলৈ পাব য'ত বাৰকোড ব্যৱহাৰ কৰা হয়। আৰু এই বাৰকোড বুলি ক'লে, বাৰকোডটো গম পালে নিশ্চয়, এনেকুৱা যিবোৰ আঁচ থকা আয়ত বা বৰ্গাকৃতিৰ ঘৰৰ ভিতৰত আঁচ থকা চিম্বলবোৰ, এইবোৰক কয় বাৰকোড। আৰু বাৰকোডৰ ভিতৰত কি হয়, ডাটা বা ইনফৰমেশ্যন বা তথ্য কিছুমান ভৰাই দিয়া হয়, যিবোৰ কি হয়, এটা মেচিনৰ সহায়ত আমি কালেক্ট কৰিব পাৰোঁ বা ৰিড কৰিব পাৰোঁ। সাধাৰণতে মানুহে এই চিম্বলটো চাই একো বুজি নাপায়, সেই মেচিনটোহে তাত স্কেনিং কৰাৰ পিছত কম্পিউটাৰত উঠে, বা আপুনি যদি মোবাইলেৰেও কৰে, আপুনি মোবাইলত চাই পেলাই গম পাব। চ' এই বাৰকোডৰ কথাটো যদি কওঁ, আমি 1951 চনত 1951ত নৰ্মেন জোচেফ উডলেণ্ড নামৰ এজন আমেৰিকান মানুহে কি কৰিছিলে, ফাৰ্ষ্ট কনচেপ্টটো উলিয়াইছিলে যে বাৰকোড কি হয় আচলতে বস্তু। আৰু তেওঁ কি কৰিছিলে, বালিত কিছুমান এনেকুৱাকৈ চিম্বল মানে আঁকিছিলে, আৰু সেই চিম্বলবোৰৰ সহায়ত মৰ্স কোড বুলি এটা যিকোনো ধৰণৰ কোড, আৰু সেই কোডটোক তেওঁ কি কৰিছিলে, ৰিপ্ৰেজেণ্ট কৰিছিলে। আৰু তাৰ পিছতে এনেকৈ তেওঁ কনচেপ্টটো ইমপ্ৰুভ কৰা হ'ল, গ্ৰহণ কৰা হ'ল। আৰু তেনেকৈ কি কৰিলে, এনচিআৰ নামৰ এটা কোম্পানী আছিলে, যিটো কোম্পানীয়ে প্ৰথমবাৰৰ কাৰণে এই বাৰকোড ইউজ কৰিছিলে। আৰু বাৰকোড ইউজ কৰিছিলে এটা আঠাৰ পেকেটৰ ওপৰত, তেওঁলোকে কি কৰিছিলে, বাৰকোড ইউজ কৰিছিলে। তো তেতিয়াৰ পৰা এতিয়া আপুনি পৃথিৱীৰ যি ঠাইতে যায়, যি দেশতে যায়, যি জেগাতে যায়, প্ৰতিটো জেগাত, প্ৰতিটো চহৰত, যি অঞ্চলতে নাযাওক কিয়, যিকোনো বস্তু নিকিনক কিয়, প্ৰতিটো বস্তুতে আপোনালোকে বাৰকোড পাবই। চ'
সো এইটো হৈছে বাৰকোড এটা নিশ্চয় গম পালে বাৰকোড কি হয় বা কিয় ব্যৱহাৰ কৰা হয় এতিয়া বাৰকোডৰ বিভিন্ন ধৰণৰ টাইপ থাকে সব বাৰকোড যে দেখাত একে বুলিয়ে আমি একে বুলি ক'ব পাৰোঁ তেনেকুৱা কথা নহয় বাৰকোডৰ বিভিন্ন ভাগ থাকে এটা হ'ল আপোনাৰ ওৱান ডাইমেনশ্যনেল বাৰকোড এটা হ'ল টু ডাইমেনশ্যনেল বাৰকোড ওৱান ডাইমেনশ্যনেল বাৰকোডবিলাক ধৰক যেনেকুৱা আপোনাৰ টেক্সট অনলি টেক্সটবিলাক ABCD বা ৱৰ্ড ধৰক সাইজ লিখিব পাৰে বস্তুটোৰ প্ৰডাক্ট লিখিব পাৰে কি প্ৰডাক্ট হয় বা কিমানখিনি পৰিমাণৰ বস্তু আছে এইবিলাক বস্তু লিখে আৰু আখৰেৰে যিবিলাক লিখা হয় আৰু যিটো টু ডাইমেনশ্যনেল আছে টু ডাইমেনশ্যনেল বাৰকোডত আপোনাৰ ইমেজ মানে বস্তুটোৰ কিবা কোৱান্টিটিৰ ফটো দিব লাগে কেনেকুৱা কোৱালিটিৰ ফটো দিব লাগে বা প্ৰাইচ দাম মানে সংখ্যাৰো লিখিব পাৰে সো তেনেকুৱা ধৰণৰ কথাবিলাক বাৰকোডৰ ভিতৰত আপোনালোকৰ এইখিনি বস্তুৰ ডাটা বা ইনফৰমেশ্যন সোমাই থাকে সো ইয়াৰ পিছত আহে আপোনালোকৰ কিউআৰ কোড বুজি পালে নিশ্চয় বাৰকোড কিয় ব্যৱহাৰ কৰা হয় এটা সাপোজ 100টা বস্তু আপুনি সেল কৰিব লাগে 100টা বস্তুৰ যদি আপুনি দাম এটা এটাকে চাই কম্পিউটাৰত মাৰিব লগা হয় তো কিমান টাইম গুচি যাব সো সেই কাৰণে বিভিন্ন ধৰণৰ ঠাইত যাও মই আপোনালোকক এটা বস্তু দেখি আছো চাওক এইটো এটা আমাজনৰ প্ৰডাক্ট হয় এই আমাজনৰ প্ৰডাক্টটো দেখিছেনে এইটো এটা বাৰকোড এই বাৰকোডটো কিয় দেখিছে আমাজনৰ যেটা ওয়্যাৰ হাউসত বা যৰ পৰা এইটো সেল কৰা হয় তাত যেতিয়া এই বস্তুটো আহিব তেতিয়া তেওঁলোকে খুলি মেলি চাই নাথাকে ভিতৰত কি বস্তু আছে বা কিমান দাম কিমান পৰিমাণৰ বস্তু আছে তেওঁলোকে কি কৰে স্ক্যানাৰ মেচিন আছে স্ক্যানাৰ মেচিনটো কি কৰে ডাইৰেক্ট এই বাৰকোডটো স্ক্যানিং কৰে আৰু স্ক্যানিং কৰাৰ লগে লগে এই ভিতৰত কি বস্তু আছে কিমান পৰিমাণৰ বস্তু আছে বস্তুৰ দাম কিমান কোৱালিটি কেনেকুৱা সকলোখিনি তথ্য কি হয় কম্পিউটাৰত উঠি যায় সো সেই কাৰণে বাৰকোডটো আপোনাৰ এতিয়া পৃথিৱীত সবতকৈ বেছিকৈ ব্যৱহাৰ হোৱা সেলিং বা ট্ৰানজেকশনৰ ভিতৰত সবতকৈ ব্যৱহাৰ হোৱা বেছিকৈ ব্যৱহাৰ হোৱা সিম্বল এটা সো ইয়াৰ পিছত আহে কিউআৰ কোডটো ঠিক একে ধৰণৰে হয় কিন্তু বাৰকোডতকৈ অলপ এডভান্স টেকনলজি ব্যৱহাৰ কৰা হয় কিউআৰ কোডটো যেটো ক'ব পাৰো আমি কুইক ৰেসপন্স কোড ইয়াৰ ফুল ফৰ্মটো হ'ল কুইক ৰেসপন্স কোড এইটো কি কৰে আপোনালোকে নিশ্চয় দেখিছে আজিকালি পেটিএম ইউজ নকৰা মানুহ নাই প্ৰায় সকলোৱে বৰ্তমান ল'ৰা ছোৱালীয়ে পেটিএম ইউজ কৰে পেটিএমতো আপোনালোকৰ এনেকুৱা এটা কোড দেখিছে স্কোয়াৰ টাইপ আৰু তিনটা কোণাত আপোনাৰ তিনটা সৰু সৰু স্কোয়াৰ থাকে সেইটোৰ কি হয় আপোনাৰ সেমে হয় বাৰকোডৰ দৰে ডাটা বা ইনফৰমেশনবোৰ ভৰোৱা থাকে কিন্তু সেইটো অলপ এডভান্স টেকনলজি হয় আৰু বেছি কুইক হয় আপোনালোকে স্ক্যানাৰ মেচিনেৰে স্ক্যান কৰাৰ লগে লগে 1 সেকেন্ডৰ ভিতৰতে গোটেইখিনি বস্তু আপোনাৰ কালেক্ট কৰি দিব বা ৰিসিভ কৰি দিব তেনেকুৱা যিকোনো ধৰণৰ পাসওয়াৰ্ড হ'ব পাৰে আপোনাৰ ওয়াইফাই পাসওয়াৰ্ড হ'ব পাৰে ওয়েব এড্ৰেছ আপোনাৰ সাপোজ এটা ওয়েবসাইট আছে আপোনাৰ নাম এড্ৰেছ ইমেইল এড্ৰেছ যিকোনো আপোনাৰ ফোন নাম্বাৰ বা যিকোনো এড্ৰেছ বা যিকোনো এটা ইনফৰমেশন আপনি সেই কিউআৰ কোডটোলৈ কনভাৰ্ট কৰিব পাৰে কিউআৰ আপনি বিভিন্ন ধৰণৰ ওয়েবসাইটত ফৰ্ম ফিলআপ কৰোতে বা বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে অনলাইন ট্ৰানজেকশন যেনেকুৱা ধৰণৰ পেটিএম হ'ব পাৰে গুগল পে হ'ব পাৰে ভীম এপছ হ'ব পাৰে সেইবিলাকত থাকে এই বস্তুটো আপোনালোকে যদি লক্ষ্য কৰে নিশ্চয় দেখিব সেই বস্তুটো কি হয় আপোনাৰ যিখিনি ডাটা বা ইনফৰমেশন তেওঁলোকে সেই কিউআৰ কোডটোলৈ কনভাৰ্ট কৰি থৈ দিয়ে আৰু সেই কিউআৰ কোডটো যদি আপুনি স্ক্যানিং কৰে গোটেইখিনি ইনফৰমেশন বা তথ্য আপোনালোকে তাত পাই যাব বিভিন্ন ধৰণৰ আপুনি নিজেও এটা কিউআৰ কোড বনাব পাৰে বা বাৰকোড এটা আপুনি নিজে এটা বনাব পাৰে বিভিন্ন ধৰণৰ অনলাইন এপছ পায় ওয়েবসাইট পায় তাত ফ্ৰীলি আপোনালোকে বনাব পাৰে সো ইয়াৰ খৰচও বহুতখিনি কম গতিকে আপোনালোকে চাওক প্ৰতিটো কোম্পানীয়ে প্ৰতিটো দোকানে বা শ্বপিং মলে বা পোষ্টেল যিবিলাক আমাৰ কুৰিয়াৰ সাৰ্ভিস আছে সেইবিলাকো আপোনালোকে কি কৰে ই কিউআৰ কোড বা বাৰকোডটো ইউজ কৰে হোৱাটছআপ আপোনালোকে নিশ্চয় ইউজ কৰে হোৱাটছআপত দেখিব আপোনালোকে বাৰকোড এটা দেখিব য'ত স্ক্যানিং কৰিব পাৰি আপোনাৰ হোৱাটছআপটো বেলেগ এটা মোবাইলৰ হোৱাটছআপৰ পৰা স্ক্যানিং কৰিব পাৰি সেইটো এটা কিউআৰ কোডে হয় আৰু এটা কিউআৰ কোড আন এটা মোবাইল যদি স্ক্যানিং কৰাৰ পিছত কি হয় আপোনাৰ হোৱাটছআপটো সেই হোৱাটছআপৰ লগত ডাটা মানে কি কৰিব পাৰে আমাৰ যে কি কয় টেক কৰিব পাৰে ডাটা টেক কৰিব পাৰে তেনেকুৱা ধৰণৰ কথা সো নিশ্চয় গম পালে কিউআৰ কোড কি হয় বা বাৰকোড কি হয় সো আজিৰ এই সৰু ভিডিওটো দেখিনে জনাবলৈ চেষ্টা কৰিছিলো বাৰকোড কি হয় কিউআৰ কোড কি হয় বিভিন্ন ধৰণৰ বস্তু মই আপোনাক আৰু কেইটামান বস্তু দেখুৱাম চাও এইটো এটা মেডিসিন হয় এইটো এটা বিষৰ কাৰণে মেডিসিন ইয়াতে দেখিছে এইটো বাৰকোড লগোৱা আছে তাৰ পিছত দেখক স্যাৰ এইটো এটা মেডিসিন হয় এই মেডিসিনটো আপোনালোকে চাব এইটো বাৰকোড লগোৱা আছে তো বিভিন্ন ধৰণৰ বস্তু আপোনালোকে যি বস্তু আছে সবতে দেখিব চাওক এইটো ধূপৰ পেকেট হয় এই ধূপৰ পেকেটত আপোনাৰ বাৰকোড লগোৱা আছে যিকোনো বস্তু যি বস্তু আছে আপোনালোকে সব বস্তুতে মোবাইলৰ পৰা ইলেক্ট্ৰনিক্সৰ পৰা কসমেটিক্সৰ পৰা যিকোনো বস্তুতে চাওক আপোনালোকে বাৰকোড বা কিউআৰ কোড দেখিবই আপুনি মই চাওঁ দোকানত যাই পেলাই কিমান দাম তেওঁলোকে নাচায় যিবিলাক ডাঙৰ হোলচেলাৰ দোকান আছে বা শ্বপিং মল আছে তেওঁলোকে জাস্ট স্ক্যানিং কৰে কম্পিউটাৰত আপোনাৰ বিল উঠি গ'ল
ৰিচিপ্ট ভাউচাৰ কাটি দিলে বাছ খতম চ' এইখিনি নিশ্চয় গম পালে QR কোড বাৰকোড কি হয় অনলি বিক্ৰী বা অনলাইন তেনেকুৱা নহয় আপুনি নিজৰ কাৰণেও বনাব পাৰে QR কোড বা বাৰকোড মই ক'লোৱে আপোনাৰ বিভিন্ন ধৰণৰ এপছ বা ৱেবছাইট এইবিলাক নিজৰ কাৰণেও নিজৰ ইউজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে তো নিশ্চয় গম পালে বাৰকোড বা QR কোড কি হয় চ' এইখিনিয়ে ক'লো আজি ভিডিঅ'টো নিশ্চয় বুজি পালে কিবা হ'লেও সৰুকৈ এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছে নিশ্চয় গম পালে তো ভিডিঅ'টো নিশ্চয় ভাল পালে বুলি ভাবিছোঁ যদি ভাল পালে এটা লাইক কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ